নমস্কাৰ এনএছপি স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ এনে এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'ত আমি যেহেতু এনএছপি স্কলাৰশ্বিপ নতুন আবেদনৰ বাবে নিউ পৰ্টেল লঞ্চ কৰা হৈছে গতিকে কেনেকৈ নতুন আবেদন কৰিব পাৰিব সেই সম্পৰ্কে আজি ভিডিঅ'ত সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাম। যদি আপোনালোকে ফেচ অথেন্টিকেশন কৰি OTR নম্বৰখন জেনাৰেট নাই কৰা বা যদিহে টটেলি নতুন এপ্লিকেন্ট হয় তেন্তে নিউ ৰেজিষ্ট্ৰেচন কেনে কৰিব সেই সম্পূৰ্ণ ভিডিঅ' আমাৰ চেনেলত উপলব্ধ আছে গতিকে চেনেলত গৈ ভিডিঅ'টো চাই আপোনালোকে প্ৰচেছখন সম্পূৰ্ণ কৰিব তাৰ পাছত এখন আজি নতুন প্ৰচেছখন আপোনালোকে নতুন আবেদনৰ বাবে কৰিব পাৰিব। গতিকে মই scholarship.gov.in অফিচিয়েল ৱেবছাইট স্কলাৰশ্বিপৰ অফিচিয়েল ৱেবছাইটত ওপেন কৰিছো গতিকে আপুনি এনে ধৰণে চাৰিটা কৰ্নাৰ দেখি পাব যেহেতু আমি অলৰেডি লাষ্ট টাইম এখন ইন্টাৰফেসখন চাইছিলো গতিকে আপুনি সিম্পল আহিব এণ্ড ষ্টুডেন্টস বাটনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ষ্টুডেন্টস কৰ্নাৰত সোমাই যাব। নেক্সট আমি লাষ্ট টাইম দেখিছিলো এনাউন্সমেন্ট OTR আৰু এটা আছিল এপ্লাই ফৰ স্কলাৰশ্বিপছ এখনটো লগইন বাটনখন ইনএক্টিভ হৈ আছিল গতিকে এতিয়া এক্টিভ হৈ গৈছে গতিকে এতিয়া আপুনি যোনটো OTR নম্বৰ জেনাৰেট কৰিলে এণ্ড পাছৱৰ্ড SMS যোগেদি পাইছে তো সেইটো OTR নম্বৰ এণ্ড পাছৱৰ্ড যোগেদি আপুনি লগইন কৰি পেলাই আপুনি এপ্লিকেশনখন আবেদন কৰিব পাৰিব। তো গতিকে এনে ধৰণে ইন্টাৰফেসখন খোল খাব লগইন কৰাৰ পাছত গতিকে আপুনি SMS-ত অহা OTR নম্বৰখন এন্টাৰ কৰিব তাৰ পাছত নিজৰ পাছৱৰ্ডখন যদি পাছৱৰ্ডখন আপুনি মিস্টেক হৈ গৈছে পাছৱৰ্ডখন পাহৰি গৈছে তেনেহলে পাছৱৰ্ডখন ৰিসেট কৰিব ফৰগট অপচন আছে যদি আপুনি OTR নম্বৰখন হেৰাই গৈছে ডিলিট হৈ গৈছে SMS-খন গতিকে পুনৰ ফৰগট OTR কৰি পেলাই আধাৰ নম্বৰ হৈতে আপুনি এখন আকৌ আপুনি ৰিভক কৰিব পাৰিব। মই OTR নম্বৰখন টাইপ কৰিছো ইয়াৰ পাছতে পাছৱৰ্ড টাইপ কৰিম SMS-ত অহা এচিটিস পাছৱৰ্ডখন আপুনি মিস্টেক নকৰিব বহুতে পাছৱৰ্ড মিস্টেক কৰে এণ্ড ইনকাৰেক্ট ক্ৰেডেনশিয়াল বুলি কয় তো গতিকে পাছৱৰ্ডখন এচিটিস মাৰিব এণ্ড সিম্পল লগইন বাটনত ক্লিক কৰি আমি লগইন কৰিম। তো গতিকে আপুনি এখন যেটো লিংকস হয় মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিছো গতিকে আপুনি ডেসক্ৰিপচনত গৈ লিংকটো ক্লিক কৰি আপুনি এখন পৰ্টেলখন ভিজিট কৰিব পাৰিব। গতিকে লগইন কৰিছো মই তো ইয়াত কৈছে লগড ইন সাকসেসফুলি লগড ইন হৈ গৈছে তো ওকে ক্লিক কৰিছো। এতিয়া আমাৰ যোনটো ইন্টাৰফেস হয় নতুন ইন্টাৰফেসখন এনে ধৰণে দেখিব পাইছে আপুনি এটা মাই প্ৰফাইল বুলি অপচন পাব যত নেকি আপুনি OTR ৰেজিষ্ট্ৰেচন কৰোতে যি ইনফৰমেশনখন ঢালিছিলে গোটেইখিনি ইয়াত পাই যাব আপোনাৰ ইমেইল আইডি পৰা লৈ পেলাই মোবাইল নম্বৰ পৰা লৈ পেলাই আধাৰ সেটিং ষ্টেটাস গোটেইখিনি আপুনি মাই প্ৰফাইলত ক্লিক কৰি চাব পাৰিব। এখন চাব পাৰে আপোনাৰ গোটেইখিনি ইনফৰমেশনখন ইয়াত আমাৰ আছে গতিকে ইয়াত আধাৰ সেটিং ষ্টেটাসখন সেটেড হৈ আছে তো বহুতৰে নট সেটেড বুলি অপচনখন আছে তো এখনৰ ওপৰতো আমি সম্পূৰ্ণ কথা পাতিছো গতিকে আপুনি লাষ্ট ভিডিঅখন চাই লব চেনেলত। তো নেক্সট আমি এটা কি কৰিম আমি নতুন আবেদন কৰিবলৈ লৈছো গতিকে আপুনি মাই এপ্লিকেশন অপচনত ক্লিক কৰিব। মাই এপ্লিকেশনত ক্লিক কৰাৰ লগে লগে চাব পাব আপুনি মাই এপ্লিকেশন যদি আপুনি অলৰেডি এপ্লাই কৰি থৈছে তেনেহলে ইয়াত আহি পাব আপোনাৰ যদি আপুনি নিউলি এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপুনি সিম্পল এপ্লাই ফ্ৰেছ এপ্লিকেশন এখন বাটনত ক্লিক কৰিব। এখনত ক্লিক কৰাৰ লগে লগে ইয়াত কৈছে একাডেমিক ইয়াৰ 2024-25 ৰ কাৰণে আপোনাৰ গাইডলাইনছ সমূহ ইয়াত গোটেইখিনি দিয়া আছে। এতিয়া এইবাৰ পৰা প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক প্ৰি মেট্ৰিক মিন্স ক্লাছ 1 ৰ পৰা লৈ পেলাই ক্লাছ 10 লৈকে ল'ৰা ছোৱালীয়ে এখন আবেদন কৰিব পাৰিব বা পোষ্ট মেট্ৰিক ক্লাছ 11 ৰ পৰা যিমানখিনি হায়াৰ এডুকেশ্যন আছে গোটেইখিনি ছাত্ৰ-ছাত্ৰীসকলে এখন আবেদন কৰিব পাৰিব। গতিকে মই সিম্পল টাৰ্ম এণ্ড কণ্ডিশ্যনখন একচেপ্ট কৰিছো এণ্ড এগ্ৰি বাটনত ক্লিক কৰি সাবমিট কৰিছো। নেক্সট এখন সাবমিট কৰাৰ লগে লগে আমাৰ আহি গৈছে ডমিসাইল অফ ষ্টেট আমাৰ বসবাস কৰা ৰাজ্যৰ নাম তো গতিকে আসাম সিলেকশন কৰিছো। আসাম সিলেক্ট কৰাৰ পৰা ক্যাটেগৰি সুধিছে আপোনাৰ যি ক্যাটেগৰি হয় এখন ক্যাটেগৰি দিব যদি প্ৰি হয় প্ৰি পোষ্ট হলে পোষ্ট দিব তো এখন পোষ্ট মেট্ৰিক হয় গতিকে পোষ্ট মেট্ৰিকত ক্লিক কৰিছো এণ্ড এপ্লিকেন্ট টাইপ আপোনাৰ স্কলাৰশ্বিপ হ'ব না ইনসেন্টিভ হ'ব বহুতে ইনসেন্টিভৰ কাৰণে এপ্লাই কৰে গতিকে আমাৰ স্কলাৰশ্বিপ হ'ব মই স্কলাৰশ্বিপৰ কাৰণে দেখাবলৈ গৈছো তো স্কলাৰশ্বিপত ক্লিক কৰি সিম্পল সাবমিট বাটনত ক্লিক কৰিছো ওকে কৰিব এণ্ড নেক্সট আকৌ পেজ পুনৰ আপোনাৰ আহি গৈছে এতিয়া চাওক মাই এপ্লিকেশনত আহি গৈছে এটা এপ্লিকেশন নিউ এপ্লিকেশন বুলি এতিয়া গতিকে এইখনৰ পৰা আমি সিম্পল প্ৰসিড কৰিব পাৰিম। এতিয়া চাব ইয়াত তিনিটা স্টেপ দেখাই আছে কাৰেন্ট ষ্টেটাস কি আছে সাবমিট এপ্লিকেশন আমি এপ্লিকেশনখন সাবমিট কৰা নাই সেই কাৰণে গতিকে এনেকৈ আহি আছে সাবমিট এপ্লিকেশন ভেৰিফিকেশন ডিটেইল যেতিয়া আপুনি আগলৈ গৈ এপ্লিকেশনখন সাবমিট কৰিব তো আপুনি ষ্টেটাসখন ইয়াত চাব পাৰিব ভেৰিফিকেশন কেনেকৈ কোড হৈছে মাইলষ্টন কি হৈছে পেমেন্ট ডিটেইলছ আহিছে নাই গোটেইখিনি ষ্টেপবিলাক আপুনি ইয়াৰ যোগেদি চাবলৈ পাৰিব ইন ফিউচাৰ। কিন্তু বৰ্তমান আমি গৈ আছো এপ্লাই কৰিবলৈ নতুন আবেদন কৰাই না আমি গতিকে আমি সিম্পল ফিল এপ্লিকেশনত ক্লিক কৰিম। গতিকে ফিল এপ্লিকেশনত ক্লিক কৰাৰ পাছত এন্টাৰ ইন্টাৰফেস দেখি পাব গতিকে আমি এন্টাৰ ডিটেইলছত গৈ পেলাই নিজৰ প্ৰথমতে কমিউনিটিখন সিলেক্ট কৰিম গতিকে এইটো আমি ST সকলৰ কাৰণে স্কলাৰশ্বিপখন আবেদন কৰিছো গতিকে ST সিলেকশন কৰাৰ পাছত ৰিলিজন ধৰ্মখন সিলেকশন কৰি লৈছো। ইয়াৰ পাছত নিজৰ এনুৱেল ইনকাম কিমান আছে আপোনাৰ এছ পাৰ ইনকাম সাৰ্টিফিকেট এখন এন্টাৰ কৰিব ইয়াত ইয়াৰ পাছতে আমাৰ আছে ডিসেবিলিটি যদি ডিসেবিলিটি হয় ইয়েস কৰিব যদি নহয় নো তাৰ পাছতে আমাৰ আছে পেৰেন্টছ প্ৰফেশনছ যদি পেৰেন্টছ প্ৰফেশনখন আপোনাৰ এখন ক্যাটেগৰি ভিতৰত পৰে তেন্তে সিলেকশন কৰিব যদি আপোনাৰ ক্যাটেগৰিখন নাই তেন্তে সিম্পল আদাৰ সিলেক্ট কৰিব।
ইয়াৰ পাছতে আছে মেৰিটেল ষ্টেটাছ আনমেৰিড যদি মেৰিড হয় মেৰিড যদি আনমেৰিড হয় আনমেৰিড কৰাৰ পাছত যদি ঘৰত ছোৱালীজন এপ্লিকাণ্টজনী সিংগল চাইল্ড গাৰ্ল চাইল্ড হয় তেনেহ'লে সিলেক্ট কৰিব ইয়েছ যদি নহয় নো তাৰ পাছতে পেৰেণ্টছ নট এলাইভ বুলি এখন যদি এপ্লিকেবল কৰিব নহতে নট এপ্লিকেবল তাৰ পাছত আমি সিলেক্ট কৰিছো ডিস্ট্ৰিক্ট নিজৰ ডিস্ট্ৰিক্ট সিলেকশন কৰিছো এণ্ড তাৰ পিছতে লোকেলিটি ৰুৰেল হয় না আৰবান হয় ৰুৰেল হয় গতিকে ৰুৰেল সিলেকশন কৰিছো তাৰ পাছতে নিজৰ সাব ডিস্ট্ৰিক্টখন সিলেকশন কৰি লৈছো নেক্সট নিজৰ ভিলেজখন আমি ড্ৰপ ডাউনৰ পৰা সিলেকশন কৰি লম ভিলেজ সিলেক্ট কৰাৰ পাছত আমি নিজৰ হাউস নম্বৰ বা ষ্ট্ৰীট নম্বৰখন টাইপ কৰিম ইয়াত যদি এখন নম্বৰ নাই আপুনি সিম্পল NH 515 লিখি দিব নেক্সট নিজৰ এৰিয়া মতাবিক এখন লিখিব নেক্সট পিন কোড টাইপ কৰি আমি নেক্সট কৰিছো তো ইনফরমেশন সেভ সাকসেসফুলি হৈ গৈছে আমাৰ নেক্সট এতিয়া এনে ধৰণে আমি দেখা পাবো ষ্টেটাসখন ফিল এপ্লিকেশনখন গতিকে ইয়াত আপোনাৰ গোটেইখিনি আপোনাক আমাক কৈছে নিজৰ কলেজখন সিলেকশন কৰিবলৈ গতিকে আমি নিজৰ ষ্টেট সিলেকশন কৰিছো ডিস্ট্ৰিক্ট সিলেকশন কৰিছো কলেজটো ক'ত অৱস্থিত নেক্সট তাৰ পিছতে আমাৰ ইনষ্টিটিউট নেমখন আমি টাইপ কৰিম জাস্ট ফাৰ্স্ট দুটা তিনটা ক্যাৰেক্টাৰ টাইপ কৰিব এণ্ড সাৰ্চ কৰিলে আহি যাব গতিকে আমি সিমেন্ট ছাপৰি লিখিম এণ্ড এখন সাৰ্চ বাটনত ক্লিক কৰিম গতিকে মই কলেজখন যোনটো কলেজৰ এপ্লাই কৰিব বিচাৰিছো গতিকে সেইখন কলেজটো মই সিলেকশন কৰিম আপুনি ভালদৰে নামটো চাব স্পেলিংখন দেন ইয়েস কৰাৰ পাছত ইনষ্টিটিউট ডিটেইলছখন আহি গৈছে নেক্সট আমি প্ৰেজেন্ট ক্লাছ বা কোৰ্সখন সিলেকশন কৰিম তো মই ক্লাছ সিলেকশন কৰিছো এণ্ড তাৰপাছতে বৰ্তমান ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হৈছে গতিকে সেইখন ডেটটো আমি সিলেকশন কৰিম গতিকে আমি ডেট সিলেকশন কৰাৰ পাছত এডমিশন যদি ৰেজিষ্ট্ৰেচন নম্বৰ কিবা আছে আপুনি সেইখন এন্টাৰ কৰিব বা ৰোল নম্বৰ যি আছে আপোনাৰ এডমিশনৰ সময়ত এনৰোলমেন্ট নম্বৰ দিয়া গৈছে গতিকে সেইখন নম্বৰখন এন্টাৰ কৰিব আমি এটো সিলেকশন কৰিছো তাৰপিছত আমাৰ ৰোল নম্বৰ এন্টাৰ কৰিম এসপাৰ আপোনাৰ ক্লাছৰ যি ৰোল নম্বৰ সেখন এন্টাৰ কৰিব তাৰপিছত আমি সেকশন যদি আছে সেকশন কৰি দিব যদি নাই নিদিব মোড অফ ষ্টাডি আপোনাৰ ৰেগুলাৰ হ'ব গতিকে ৰেগুলাৰ দিছো যদি হোষ্টেলাৰ হয় আপুনি ইয়েস কৰিব যদি নহয় নো কৰিব তাৰপিছত নেক্সট প্ৰিভিয়াস একাডেমিক ডিটেইলছ এখন ইম্পৰ্টেন্ট এখন দিব লাগিব গতিকে প্ৰিভিয়াস বোৰ্ড আপোনাৰ কি আছিল ক্লাছ 11 আছিল ইয়া 10 পঢ়ি পেলাই 11 হৈছে গতিকে আপুনি বোৰ্ডৰ নাম সাৰ্চ কৰিব যদি আপুনি 11 12 এপ্লাই কৰিছে তেন্তে বোৰ্ড নাম সাৰ্চ কৰিব আসাম সেৱা তাৰপিছত পাছিং ইয়াৰখন আপুনি সিলেকশন কৰিব নিজৰ previous class kon ami automatically selection kori loisu class 11 gotike ami bortoman 12 kan apply kori asu eta ami type korim previous class percentage তারপরে আপনার বিচাৰিছে 10 ডিটেইলস এখন ম্যান্ডেটরি হয় গতিকে এখন আমি মাৰিব লাগিব গতিকে ক্লাস 10 ৰোল নম্বৰ আমি এস পাৰ এডমিট কাৰ্ড টাইপ কৰিছো এগেইন আমাৰ আকৌ কৈছে ক্লাস 10 ৰোল নম্বৰখন কনফাৰ্ম কৰিবলৈ গতিকে আপুনি সেম পুনৰ মাৰিব মই যিদৰে মাৰিছে আপুনি এনে ধৰণে টাইপ কৰিব ইয়াত এক্সট্ৰা যদি আপুনি স্পেশাল ক্যাৰেক্টাৰ টাইপ কৰে তেন্তে একচেপ্ট নকৰিব তো আকৌ বোৰ্ড নেম সিলেকশন কৰিছো আমি ইয়াৰ পাছত ইয়াৰ অফ পাছিং খন সিলেকশন কৰিছো তো গতিকে আমি ইয়াত ক্লাস 10 ৰ পার্সেন্টেজ খন টাইপ কৰিম ইয়াৰ পাছত আপোনাৰ নেক্সট যোনটো ক্লাস 12 এন্ড কম্পিটিটিভ এক্সাম ডিটেইলছ আছে হেখন ইম্পৰ্টেন্ট নহয় কিয়কি বৰ্তমান আমি ক্লাস 12 বাবে আবেদন কৰি আছো গতিকে হেখন ডিটেইলছ নাই যদি আপুনি ডিগ্ৰী লেভেলৰ কাৰণে এপ্লাই কৰি আছে তেন্তে আপুনি ক্লাস 12 খন দিব পাৰে গতিকে আমি জাস্ট 7 নেক্সট কৰিম ওকে হৈ গৈছে আমাৰ আহি গৈছে তো এখন আমাৰ পপআপ খন আহিছে এপ্লিকেশন স্পেসিফিক ডিটেইলছ আৰ নট ৰিকোয়াৰ্ড ফৰ ইউৰ এপ্লিকেশন তো আমি সিম্পল কন্টিনিউ কৰিব পাৰিম ইয়াত তো কন্টিনিউত ক্লিক কৰাৰ পাছত আপোনাৰ এনে ধৰে আকৌ ইন্টাৰফেসখন খুল খাব তো নেক্সট আপোনাৰ যোনটো স্কলাৰশিপ স্কিম হয় স্কিমখন আহি গৈছে স্কিম সিলেক্ট কৰাৰ পাছত 7 নেক্সট সিম্পল ডাটা সেভ হৈ গৈছে নেক্সট আমি ইয়াত কোৱা গৈছে আপোনাৰ যোনটো এখন স্কিম হয় ইয়াৰ কাৰণে আপোনাৰ আদার্স ডিটেইলখন আমি ফিল আপ কৰিব নালাগে এখন টেবত ডিটেইলছখন ফিল আপ কৰিব নালাগে জাস্ট 7 নেক্সট কৰিছো এন্ড আমাৰ আহি গৈছে ফাইনাল স্টেজ যোন ডকুমেন্ট আপলোড খন তো গতিকে আমাক লাগে এখন মই এসটি কাৰণে কৰি আছো গতিকে আমাক কাষ্ট সাৰ্টিফিকেট লাগিব এন্ড জাস্ট এনুৱেল ইনকাম পেৰেন্টছ ইনকাম সাৰ্টিফিকেটখন এই দুখনে আপুনি আপলোড কৰিব লাগিব গতিকে এতিয়া আমি ডকুমেন্ট আপলোড কৰিম চুজ ফাইল কৰিছো চুজ ফাইলত ক্লিক কৰাৰ পাছত আমি জাস্ট ইমেজেছখন কাষ্ট সাৰ্টিফিকেটখন সিলেকশন কৰিছো এন্ড আপলোড কৰিছো ইয়াৰ পাছত আমি ইনকাম সাৰ্টিফিকেটখন সিলেকশন কৰিম এনে ধৰণে সেম ইনকাম সাৰ্টিফিকেট অল ফাইল গৈ পেলাই ইনকাম সাৰ্টিফিকেট সিলেকশন কৰিছো এন্ড আমাৰ এখন আপলোড হৈ গৈছে সাকসেসফুলি তো গতিকে এনে আপলোড হৈ যোৱাৰ পাছত আমি সেভ এজ ড্ৰাফট কৰিছো এবাৰ এন্ড আমি যদি চাব বিচাৰে আপুনি প্ৰিভিয়াস কৰি পেলাই আমি প্ৰিভিয়াস ডিটেইলখন চাই পেলাই ফাইনাল আমি সাবমিট কৰিব পাৰিম গতিকে এই হুদিছে এবাৰ ফাইনাল সাবমিট কৰাৰ পাছত আমি চেঞ্জেছ কৰিব নোৱাৰিম গতিকে মই ফাইনাল সাবমিট কৰিছো গতিকে ফাইনাল সাবমিট কৰাৰ পাছত ৰেজিষ্ট্ৰেচন নম্বৰখন আহি গৈছে এন্ড সিম্পল আপোনাৰ যোনটো এপ্লিকেশন হয় তাৰ প্ৰিন্ট আউট কপিখন লৈ ল'ব এতিয়া ষ্টেটাসখন ইনষ্টিটিউট লেভেলত আছে গতিকে আমি জাস্ট প্ৰিন্ট এপ্লিকেশন
ফৰ্মত গৈ পেলাই আমাৰ যোনটো এপ্লিকেশ্যনখন প্ৰিণ্ট কৰি আমি চাব পাৰে এখন প্ৰিণ্ট এপ্লিকেশ্যন ফৰ্ম এখনত ক্লিক কৰি পেলাই আপোনাৰ এপ্লিকেশ্যনখন আমি এইখন এপ্লিকেশ্যনখন প্ৰিণ্ট কৰি পেলাই পুনৰ কলেজত ভেৰিফিকেশ্যনৰ কাৰণে আপুনি জমা দিব লাগিব গতিকে এইখন আছিল আমাৰ স্কলাৰশ্বিপ এছটি স্কলাৰশ্বিপ পোষ্ট মেট্ৰিকৰ বাবে যদি আপোনাৰ এই প্ৰচেছত কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদিহে আপোনাৰ পোষ্ট মেট্ৰিক বা গ্ৰেজুৱেট লেভেলৰ স্কলাৰশ্বিপসমূহ কৰিবলৈ বিচাৰিছে বা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেন্তে কমেণ্টত নিশ্চয় জনাব মই আগলৈ নিশ্চয় এনেধৰণৰ পোষ্ট মেট্ৰিক বা পাৰ্টিকুলাৰ আপোনাৰ ক্লাছৰ ওপৰত আমি স্কলাৰশ্বিপখনৰ ভিডিঅ'খন আনিবলৈ চেষ্টা কৰিম চ' থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'